আজি আমাৰ ইনজেকশ্যন আছে। আমাৰ CRD আৰু ইকোলাইৰ অলপমান প্ৰভাৱ পৰিছে, এইটোৰ কাৰণে আমাৰ এই ইনজেকশ্যন দুটা মানে মিহলাই মাৰা যাব আজি। গতিকে চাওচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইনজেকশ্যন মাৰাৰ সময়ত বা ভেকচিন দিয়াৰ সময়ত এনেকৈ থোপ কৰি ল'ব, যাতে অসুবিধা নহয় আৰু ধৰিবলৈ অসুবিধা নহয়। এনেকৈ হেৰি কৰি ৰাখিলে মানে এটা কোণত বা এটা চুকত থোপ কৰি ৰাখিলে মানে ধৰিব ভাল হয়। তাৰপিছত ইনজেকশ্যন দিব হ'লে এনেকৈ কৰি ল'ব, কিন্তু বেছি টাইম এনেকৈ নাৰাখিব দিয়ক। বেছি টাইম ৰাখিলে আপোনালোকৰ হেঁচা ঠেলাত বা এনেকৈ ওপৰত উঠি মানে মৰ্টেলিটি হোৱাৰ চান্স থাকে। গতিকে যিমান পাৰে সোনকালে, আৰু ভেকচিন আৰু ইনজেকশ্যন দিয়াৰ সময়ত আপোনালোকে 3-4জনমান লগত থাকিলে ভাল, সুবিধা হয়। আমাৰ 2000 মুৰ্গীত ইনজেকশ্যন মাৰোঁতে প্ৰায় এঘণ্টামান সময় লাগিছে, কাৰণ আমাৰ 5-6জন একেলগে লাগি আছোঁ, সেইটো কাৰণে ইমান সময় লগা নাই। আৰু আপোনালোকেও যদি ভেকচিন বা ইনজেকশ্যন কৰে তেনেহ'লে 4-5জন লগত থাকিলে ভাল হয়, তেতিয়া সুবিধা হয়। ইকোলাই আৰু CRDৰ কাৰণে দিয়া হৈছে, আপোনালোকৰ আগতে কৈছোঁৱেই। আমাৰ ইকোলাইৰ কাৰণে আমাৰ মৰ্টেলিটি হৈ আছিলে মাজে মাজে, আৰু CRDটো আছিলে। CRDটো থাকিলে দানা পানী প্ৰায় নাখায়েই সিহঁতে, তেনেকেই মৃত্যু হোৱাৰ চান্স থাকে, মানে মৃত্যু হয়ও। সেইকাৰণে আমাৰ এইটো দিব লগা হ'ল। এইটো বহুত সোনকালে হৈ যায় মানুহ লগত থাকিলে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। কেনাই ভেকচিন দিব ৰখি আছে নেকি? 2000 মুৰ্গী কিমান সময় লাগিল ভেকচিন দিয়াতে? এক ঘণ্টা লাগছে না? কিমানমান বছৰ হ'ল এনেকৈ ইনজেকশ্যন দিয়া? কিমানমান দিনৰ পৰা দি আছা মানে? 2 মাহ মানৰ পৰা পুৰা এক্সপাৰ্ট হৈ গৈছে দেখোন না? ভাল লাগছে না? পুৰা কাম চেচ 1 ঘণ্টাৰ ভিতৰত লাগি দিছে নেকি? পুৰা গৰম না বহুতো। আমাৰ ফিনিছ বৰ্তমান ভেকচিন প্ৰক্ৰিয়া। ভেকচিন একচুৱেলি ইনজেকশ্যন আমাৰ CRD আৰু ইকোলাইৰ কাৰণে দিয়া গৈছে। বৰ্তমান ইহঁতে আজি দানা অলপ কমকৈ খাব, কাৰণ কিন্তু আমাৰ ইনজেকশ্যন দিয়াৰ পিছৰ পৰা অলপ দানা কমকৈ খায়। আজি অলপ দানা কমকৈ খাব, একো নাই। এই তাত আছে চাখন। চব এতিয়া ইনজেকশ্যন দিয়াৰ কাৰণে সিহঁতে শুই আছে, অলপমান ৰেষ্ট লৈ আছে। একো নাই, ভয় কৰিব লগা বা আপোনালোকে চিন্তা কৰিবলৈ একো নাই। ইনজেকশ্যনটো দিয়াৰ পৰা দেখিছে সম্পূৰ্ণ ৰেষ্ট লৈ আছে সিহঁতে। এতিয়া তেওঁলোকৰ মাজলৈ বহুত দিন আহিব পৰা নাই।